নদীখন চাবলৈ আহিব, ধুনীয়া লাগে চাই। ক'ৰ পৰা আহিলে? সেইফালে যাওঁ বুলি ওলাইছোঁ। হাই ফ্ৰেণ্ড, মই আজি ঘৰৰ বাহিৰৰ পৰা ভিডিঅ' বনাইছোঁ আজিও। চ' আজি এনেই ওলাই আহিছোঁ ঘৰৰ পৰা। চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। আৰু মই ৰুমি চেনেল আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। মইনো কি দেখাব পাৰোঁ আপোনালোকক, চাব ভিডিঅ'টো স্কিপ নকৰাকৈ। লাজ লাগিলে ক'ত হ'ব ন। এইবোৰ পথাৰ হয়, আমাৰ গাঁৱৰ পথাৰ হয়। আৰু ইয়াৰ চবৰ ৰাইজৰে পথাৰ হয় আৰু ন এইটো। এইফালে আমাৰ বাই ছোৱালী হয়, আমি দুজনীয়ে ওলাই আহিছোঁ আজি। এনেই হাৱা খাবলৈ ওলাই আহিছোঁ। চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। আৰু কিনো দেখাব পাৰোঁ আপোনালোকক, চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব। এইবোৰ পথাৰ হয় আৰু ইয়াৰ পৰাই অহা যোৱা কৰিব পাৰে আমাৰ মাহঁতৰ ঘৰৰ পৰা ৰাস্তা। ইমান ধান ভাল হোৱা নাই এবাৰ। এইটো আমাৰ পথাৰ হয়, মাহঁতৰ ধানৰ খেতি হয়। চাৰিওফালে সেউজীয়া। ফাইনেলি আমি এতিয়া মেইন ৰাস্তাত পাই গ'লোঁ। চ' হাৱা খাবলৈ আহিছোঁ যেতিয়া অকণ আৰু নদীৰ ওচৰলৈ যাম। নদীৰ ওচৰত যাম এতিয়া হাৱা খাবলৈ। এনেই ফুৰিবলৈ আহিছোঁ। বহুত দিন হ'ল মই ঘৰলৈ নহা, প্ৰায় এবছৰমানেই হ'ল। সেইটো কাৰণে অকণ ওলাই আহিছোঁ। চাই থাকিব ভিডিঅ'টো। ফাইনেলি আমি আদাৰ মাজত পাই গ'লোঁ, গৈ আছোঁ। মই আৰু বাই ছোৱালীজনী ফোনত ব্যস্ত। বাই ছোৱালী বহুত সৰু হৈ আছিলে, এতিয়া মোৰ সমান হৈ গ'ল। দেখিছে নাই, ইমান ডাঙৰ হৈ গ'ল। পৰি হাই বুলি কৈ দে আকৌ। এইখন ME স্কুল হয়। এইখন স্কুলতে মই সৰুতে পঢ়িছিলোঁ। এয়া আছোঁ। ফাইনেলি আমি পামগৈ আৰু এতিয়া নদী, যিটো আমাৰ গাঁৱৰ পৰা অকণমান দূৰত আছে নদীখন। ত' পামগৈ আৰু অকণমান দূৰ গৈ আছোঁ। পৰি নোলাই, ইমান লাজ কৰিছে। এনেই সন্ধিয়া সময়, এতিয়া কেইটা বাজিলে? 4টা বাজিছে। এনেই ওলাই আহিছোঁ। ঘৰতনো কিমান বহি থাকিম। আজিতো 6 দিনমান হ'ল মোৰ ঘৰলৈ অহা, ভিডিঅ' চিডিঅ' দিব পৰা নাই। এনেই ভাবিলোঁ ভিডিঅ' বনাম আৰু লগতে নদীখনো চাই আহিম বুলি, সেইকাৰণে আহিলোঁ। চাই থাকিব ভিডিঅ'টো আপোনালোকেও। ফাইনেলি নদী পালোহি আমি। এই আছোঁ, এয়া আমাৰ দয়াং নদীখন হয়। এইফালে যাম, এইফালে যাম, এইফালে যাওঁ ব'ল। এয়া ইয়াতো বস্তা জাপি থোৱা আছিলে ন, এনেকৈ হাবি হৈ গ'ল এতিয়া। মই এবাৰ আহোঁতে একদম ধুনীয়া হৈ আছিলে। এয়া চাওক নদীখন আমাৰ, এয়া দয়াং নদী হয়। ধুনীয়া লাগিছে কিমান জেগাটো চাওক, খুব মজা। এইখিনি পানী বৈ আছে, এয়া চাওক ইমান ধুনীয়াকৈ। আমাৰ এইফালে আহিলে নদীখন চাবলৈ আহিব, ধুনীয়া লাগে চাই। পিছল খাইছে ন এইবোৰ, ধুনীয়াকৈ পানী বৈ
গৈছে। পানী বৰ চেঁচা আকৌ, পানীটো চেঁচা বহুত। আমাৰ চাগে গোলাঘাটত কোনোবা যদি ফ্ৰেণ্ড আছে, গোলাঘাটৰ মানুহ চাগে চিনি পায় নদীখন। এইখন নদী চাগে চিনি পায়, কোনোবা যদি আহিছে চাগে। চ' মই বহুত দিনৰ মূৰত আহিছোঁ কাৰণে ইয়ালৈ আহিছোঁ চাবলৈ। বহুত দিন হ'ল, এবছৰ হৈ গ'ল। কৈছিলোঁ চাগে আগতে, মই অকণমান আগত কৈছিলোঁৱেই। চ' এয়া আছিলে আমাৰ নদীখন। মই ইয়ালৈ আহিছিলোঁ, তাতে অকণ বহি মেলি যাওঁ। হ'ব তই। ফাইনেলি আমি নদী চাই হৈ গ'ল। এতিয়া ঘৰলৈ যামগৈ আৰু ফটো চটো মাৰিলোঁ আৰু ভিডিঅ' চিডিঅ' বনালোঁ ইনষ্টাগ্ৰামত, আৰু এতিয়া ঘৰলৈ যাম। বৰষুণো আহিছে, এইফালে ক'লা হৈ আহিছে। মোৰ চেণ্ডেল কি ধুনীয়া বতাহ মাৰিছে নহয়, একদম মজা মজা লাগে। বৰষুণ দিব এতিয়া, সেইকাৰণে যাওঁগৈ ঘৰলৈ। অকণমান সময় বহিলোঁ। ইয়াৰ ইনষ্টাগ্ৰাম আছে আমাৰ পৰি অফিচিয়েলি বুলি আছে বোলে, কোনোবাই ফ'ল' কৰিব পাৰিব যদি ইয়াৰ যদি ভিডিঅ' চাব মন যায়। আমি গৈছোঁগৈ নদী। বাই বাই। এতিয়া দৌৰি দৌৰি যাব লাগিব নেকি? এইফালে চব কিমান ধুনীয়া হৈছে। এইফালে আন্ধাৰ হৈ আছে, এইফালে এইফালে ইমান আন্ধাৰ হৈছে। এতিয়া বৰষুণ দিব, ত' ঘৰলৈ যাওঁগৈ। আমি ঘৰলৈ গৈ আছোঁগৈ এতিয়া। আমি গৈ আছোঁগৈ, আধা ৰাস্তা পালোঁগৈ নদীৰ পৰা। ঘৰলৈ পাবলৈ বহুত দূৰ আছে অকণমান, মানে বেছি। জলদি জলদি খোজ কাঢ়, বৰষুণ দিব। হ'ল আজি 5 দিন মানে হ'ল। এই আমাৰ বৰমা হয়। কোন হয়? মই মানে কি ইউটিউবত ভিডিঅ' মানে কি নতুনকৈ কৰি আছোঁ, সেইকাৰণে ভিডিঅ' বনাবলৈ আহিছিলোঁ। হেৰি আছে নাই পপি? অঁ ঠিকে আছে। ঠিকে আছে। তোৰ পপি ছোৱালী নে? ডাঙৰে হ'ল দেখোন। হ'ব নালাগে, থাকক যা। পপি ক'ত আছেনো? অঁ অঁ কয় ভিডিঅ' মুখা কাঙানো এই আমাৰ নব হয়। আমি ঘৰলৈ পামগৈ আৰু বেছি দূৰ নহয়। এয়া চক কি ধুনীয়া লাগিছে ন পথাৰখন, এতিয়া সন্ধিয়া টাইম। এয়া চক ভিডিঅ'টো ইমানেই। চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।